গুড মৰ্নিং বন্ধু বান্ধৱীসকল সকলোকে অন্য এটা ভিডিঅ'ৰ সৈতে চন্দন জে কাশ্যপ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক মোৰ লগত সংযুক্ত হওক আৰু আজি মই আছো দুলীয়াজানত। আচলতে মই ডিব্ৰুগড়ত থাকো কিন্তু দুলীয়াজানত আহিলো, কিন্তু কিয় আহিলো আপোনালোকক মই কৈ আছো কেনেকৈ লগতে লাইটটো দিলো আন্ধাৰ মানে কথাটো হ'ল কি, আমাৰ অফিচৰ আমাৰ বিজিত দাদা আছে, বিজিত দাৰ ঘৰ হৈছে দুলীয়াজানত আৰু বিজিত দাই আমাক ইনভাইট কৰিলে যে ব'লা আমি দুলীয়াজানলৈকে যাওঁ, আৰু দুলীয়াজানলৈকে আহিলো। যোৱাকালি অহা ভিডিঅ' দিব নহ'ল বাৰু, ইয়াতে আহিলো। আহি আজি এতিয়া আজি হৈছে দেওবাৰ অৰ্থাৎ ছানডে। এই ছানডেৰ কাৰণে এতিয়া মৰ্ণিং আমি এতিয়া ফুৰিবলৈ যাম। ওচৰতে ওচৰত কি প্ৰায় এঘণ্টামান লাগিব। এঘণ্টামানৰ বাটত এটা কি আছে, বুদ্ধ ধৰ্মৰ এটা মন্দিৰ আছে নামফাকে নামৰ গাঁৱত, অৰ্থাৎ নাহৰকটীয়াৰ নামফাকে নামৰ গাঁৱত এটা বুদ্ধ মন্দিৰ আছে। তালৈকে আমি এতিয়া গৈ আছো। তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'টোৰ সৈতে সংযুক্ত হওক আৰু ভিডিঅ'টো অৰ্থাৎ চেনেলটোলৈকে যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিয়ক। আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ' বনাওঁ, কিন্তু এই কি বুলি কয় ভিউৱাৰ্ছ কিবা কিবি এইবিলাক নাহে আৰু বেছিকে। আৰু দুখ কাই খতম নি হতা বে। আৰু আপোনালোকে জানে এটা ভিডিঅ' বনাব যাওঁতে কিমান কষ্ট হয়। ইয়াৰ পৰা যাব লাগিব, মানুহৰ মাজত যাই পেলাই ক'ব লাগিব, এডিটিঙত আপোনাৰ বহুত কি আৰু ইমান এডিটিং বহুত কষ্ট হয়, বুজিছে। আপোনালোকে ভইচ অভাৰ দিব লাগিব, ভইচ অভাৰ কষ্ট বহুত কষ্ট হয়। তাৰ মাজতে আপোনালোকক দেখাব চেষ্টা কৰোঁ আৰু আপোনালোকে মৰম আশীৰ্বাদ সকলোবোৰ দি যাব। আৰু এইফালে আছে আমাৰ নয়নদা, ঘূমিয়ে আছে আপোনাৰ ঘুমেঠি মাৰি আছে, এই নন্দা যাব লাগে আৰু এতিয়া আমি এনেকৈ যাম। এই নয়নদা হৈছে আমাৰ অফিচত আমি দুজন আহিছোঁ ইয়াতে। আমাৰ তেওঁ হৈছে কম্পিউটাৰ চিষ্টেম খটক 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 মাৰা। লগতে আজি হৈছে পবিত্ৰ বন্ধুত্ব দিৱস অৰ্থাৎ ফ্ৰেণ্ডশ্বিপ ডে। এই দিনতে মোৰ এই জন্মৰ পৰা লগ পোৱা মা দেউতা দাদাকে ধৰি এই পঢ়া সৰু কালৰ পৰা অংগনবাড়ীৰ পৰা মুকলিকাৰ পৰা আৰম্ভ কৰি আমি আছিলোঁ কি আৰু মুকলিকা পাইছিলোঁ। আমি শংকৰদেৱত পঢ়া নাছিলোঁ বা CBSEত পঢ়া নাছিলোঁ, তো সেইকাৰণে মুকলিকা পাইছিলোঁ। এই মুকলিকাৰ পৰা বৰ্তমানলৈকে আমি মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ। এইবিলাকৰ পৰা এতিয়ালৈকে চাকৰি জীৱনলৈকে পোৱা সকলো বন্ধুকে মই ফ্ৰেণ্ডশ্বিপ ডে অৰ্থাৎ পবিত্ৰ বন্ধুত্ব দিৱসৰ বহুত শুভকামনা জনালোঁ। ভগৱানে মোৰ বন্ধুসকলক, মোৰ বন্ধু বান্ধৱীসকলক সকলোকে ভালে কুশলে ৰাখক, সকলোকে সুস্বাস্থ্য দীৰ্ঘায়ু প্ৰদান কৰক, বেমাৰ আজাৰ নোহোৱাকৈ ৰাখক, তেওঁলোকৰ মা দেউতা তেওঁলোকৰ শুভাকাংক্ষী সকলোকে ভালে কুশলে ৰাখক, তাকে কামনা কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি এই পবিত্ৰ বন্ধুত্ব দিৱসৰ সকলোকে শুভকামনা। তেনেহ'লে আহক ভিডিঅ'টোৰ সৈতে সংযুক্ত হওক আৰু তেনেহ'লে আমি এতিয়া ব'লো আমি এতিয়া যাওঁ সেই নামফাকে বুদ্ধ মন্দিৰলৈ। ফাইনেলি আমি পালোঁ আহি এই নামফাকে গাঁৱৰ যি বৌদ্ধ মন্দিৰ আছে অৰ্থাৎ নামফাকে বৌদ্ধ মন্দিৰটো। তেনেহ'লে আহক ভিডিঅ'টোৰ সৈতে আপোনালোক সংযুক্ত হওক আৰু এই নামফাকে আমি বৌদ্ধ মন্দিৰটো চাওঁ আহক।
আৰু বুদ্ধদেৱক পূজা কৰিবৰ কাৰণে ইয়াতে মাটিৰ চাকি ব্যৱহাৰ নহয়। ইয়াতে আপোনালোকে যদি আহে পূজা কৰিব বিচাৰে তেতিয়া ধূপ আৰু যি মম আছে সেই মমেৰে আপোনালোকে পূজা কৰিব পাৰিব। কথা যদি কওঁ, এই জেগাটো হৈছে ডিব্ৰুগড় জিলাত আছে। এই ডিব্ৰুগড় জিলাৰ মানে কি নামফাকে নামৰ এখন গাঁৱত এই মানে বুদ্ধ ধৰ্মৰ এই মন্দিৰটো আছে। যেনেকৈ আমি হিন্দু ধৰ্মত আমি শিৱ মন্দিৰ কিবা কিবি এইবিলাক মানে আছে, ঠিক তেনেকৈ এই বুদ্ধ মন্দিৰতো মানে বুদ্ধসকলৰ এটা মন্দিৰ হয়। আৰু এই বুদ্ধ মন্দিৰতে তেওঁলোকৰ উপাস্য দেৱতা মানে যি বুদ্ধদেৱ আছে সেই বুদ্ধদেৱক তেওঁলোকে ইয়াতে মানে কি কৰে, উপাসনা কৰে। নামফাকে বৌদ্ধ বিহাৰৰ বৰ্তমানৰ ৰূপটি নিৰ্মাণ কৰা হৈছিল 1977 চনত আৰু ৰাইজৰ দান বৰঙণি ইমান কথা মানে ইয়াতে কথা কৈছে কি তাৰমানে তেওঁলোকে এই মন্দিৰটো বনোৱা হৈছিল আৰু বনালে এতিয়া বৰ্তমান টিনপাত এইবিলাক কিবা বিয়া হৈছে। সেয়েহে ৰাইজৰ পৰা কিছু দান বৰঙণি বিচাৰিছে আৰু তেওঁলোকে ইয়াতে কিছু যোগাযোগৰ নাম্বাৰ চাম্বাৰবিলাক দি থৈ দিছে। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াতে লগত দান বৰঙণি কৰিব বিচাৰে। আৰু এই নামফাকে গাঁওখনে ডিব্ৰুগড় জিলাৰ ভিতৰতে এখন অন্যতম স্বচ্ছ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু 68তম গণতন্ত্ৰ দিৱসৰ দিনা এই ডিব্ৰুগড় জিলাৰ ডিচিয়ে তেওঁলোকক মানপত্ৰ প্ৰদান কৰিছিল আৰু সেই মানপত্ৰ এই বৌদ্ধ বিহাৰৰ ভিতৰতে থৈ দিছে। আৰু এইটো আচলতে তেওঁলোকৰ কাৰণে একদম গৌৰৱৰ বিষয়। আৰু আমাৰ গাঁৱৰ নাম নামফাকে, দিহিঙৰ পাৰে পাৰে আহিলেই পাবা, তাতে আমাৰ গাঁৱৰ ঠিকনা সুধিবা, য'ত বগা পাৰ উৰা মাৰে জাকে জাকে, সেইখনেই আমাৰ গাঁও নামফাকে। আচলতে এনেকৈ মানে কিছুমানে কবিতা লিখি ইয়াতে তাৰমানে বস্তুবিলাক থৈ দিছে আৰু ইয়াতে আহি পেলাই আপুনি যাতে পঢ়িব পাৰি আৰু গাঁওখনৰ বিষয়ে আৰু মানে তেওঁলোকে কিছুমান মানে বৰ্ণনা কৰি এনেকৈ মানে কবিতা লিখি ইয়াতে মানে ধুনীয়াকৈ থৈ দিছে। আৰু আমাৰ লগত আছে নয়নদা। হয় আমাৰ বহুত শান্তিৰ জেগা, ভাল লাগিছে, বহুত পিচফুল হয় বৰ ভাল লাগে এনেকুৱা জেগাত আহি। এতিয়া মানে কিবা আহি পেলাই কিবা মনৰ শান্তি এটা লাগি গৈছে এইটোৱে। আৰু আপোনালোকে দেখা পাব যে এইফালে আপোনাৰ এইটো মানে বৌদ্ধ বিহাৰ আছে। ইয়াতে বহুত মানে কিবা কিবি বহুতকেইটা মন্দিৰ আছে, এতিয়াতেও আছে, ইফালে আছে, চাৰিওফালে আছে। আৰু মেইন মন্দিৰটো আছে আপোনালোকৰ এই পিছফালে। আৰু ইয়াতে সৰুকৈ বহুত মন্দিৰ আছে। আৰু আমি মেইন মন্দিৰৰ পৰা ওলাই আহিলোঁ। মেইন মন্দিৰৰ কাষতে আপোনাৰ বহুতকেইটা মানে মন্দিৰ আছে। মন্দিৰ মানে এনেকৈ কিছুমান দেখা পাব, এনেকৈ এজন মানে এতিয়া ইফালে তপস্যা এনেকৈ কৰি আছে। আৰু ইফালে আপোনালোকক যদি দেখাওঁ, এইফালে আপোনালোকে দেখা পাব এইটো মূৰ্তি এটা এনেকৈ সজাই থৈ দিছে। আৰু এইফালে দেখা পাব আপোনাৰ বুদ্ধদেৱে এইফালে তপস্যা কৰি আছে। আৰু তেওঁ তপস্যা কৰি থকা অৱস্থাত মানে এটা পানীৰ মাজত তাতে তেওঁক সুৰক্ষা দিছে নাগ দেৱতাই তেওঁক মানে। আৰু ইয়াতে দেখা গৈছে কি এজন মহাৰাজাই আহি পেলাই তেওঁৰ গুৰুৰ ওচৰত প্ৰণিপাত জনাই আছে, মানে চৰাই লৈ পেলাই তাৰমানে তেওঁৰ গুৰুৰ ওচৰত আহি পেলাই মানে আঁঠু গাড়ী মানে এটা প্ৰণাম জনোৱা মানে এটা দৃশ্যপট ইয়াতে দেখা গৈছে। ইফালে দেখা পাব তাৰমানে বুদ্ধদেৱে আপোনাৰ ইয়াতে শিক্ষা প্ৰদান কৰি আছে আৰু শিষ্যসকলে ইয়াতে ধুনীয়াকৈ তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে। এইবিলাক যে দেখা পাওঁ মানে ইয়াতে যে এইবোৰ বনাই থৈ দিছে, এইবোৰৰ পৰা আমি কি গম পাওঁ যে বৌদ্ধ ধৰ্মটো মানে কিমান শান্তিকৰ, মানে কিমান শান্তি। আৰু ইয়াতে এইটো কথা বুজা যায় যে এজন গুৰুজন বহি আছে, ধৰক শিষ্যবোৰে কি ধুনীয়াকৈ আপোনালোকে দেখা পাওক, ধুনীয়াকৈ মানে গুৰুৰ ওচৰত কি তেওঁলোকে মানে সৰু হৈছে আৰু গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰি আছে। আৰু আগতেও আমি দেখা পালোঁ এইবোৰ মানে শান্তিকৰ বস্তু মানে এই চলি আহিছে যে এই ধৰ্মৰ পৰা আমি শান্তিৰ কথা জানিব পাৰোঁ, আমি বাৰ্তাবৰণ পাব পাৰোঁ যে ইয়াতে প্ৰেম প্ৰীতিৰ কথা ইয়াতে সোমাই আছে। আৰু মানে বন্ধু বান্ধৱীসকল এটা কথা জানি আচৰিত হ'লোঁ, অসমৰ একদম প্ৰাচীনতম একদম পুৰণি বৌদ্ধ মন্দিৰ হৈছে এই নামফাকে বৌদ্ধ মন্দিৰ। আৰু 1850 চনত এই বৌদ্ধ মন্দিৰটো নিৰ্মাণ কৰা হৈছিলে। আৰু এই বৌদ্ধ মন্দিৰটো থকা যিখন মানে আমি কৈছোঁ নামফাকে গাঁও, এই নামফাকে গাঁৱত মানে টাইফাকে বুলি মানে এটা মানে কমিউনিটি আছে, মানে তেওঁলোকৰ বৌদ্ধ ধৰ্মৰ এই কমিউনিটিটো এই গাঁওখনত মানে বসবাস কৰে। বৌদ্ধ মন্দিৰটোলৈকে আহি তাৰমানে ইমানে ভাল লাগিল, এই বহুত শান্তিপ্ৰিয় জেগা। এটা অহাৰ লগে লগে তাৰমানে মনটো কিবা ভাল লাগি গ'ল, মানে মাথাটোত যদি কিবা মানে সোমাই আছিল সেইবিলাকো মানে কুল হৈ গ'ল আৰু ধুনীয়া লগা জেগা। আহিলোঁ, তাৰ পৰা আহি এতিয়া আমি গৈ আছোঁ আমাৰ বিজিত দাৰ ঘৰলৈ, পুৰা একদম ফুল এনজয়। নয়নদা কি ক'ব? মই বহুত ভাল লাগিলে আজি। থেংক ইউ বিজিত দা, ইমান ধুনীয়া ট্ৰিপ এটা আমাক কি দিয়া কাৰণে, ইমান ধুনীয়া জেগা দেখুৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু এতিয়া আমি গৈ আছোঁ তেনেহ'লে আৰু কি আৰু এনেকৈ আৰু I've been making moves like a ninja. I could play it cool like I'm winter. I can make it rain like a cash tsunami. You wanna slip and slide, we can link up. Working all the time, make it duller. Be a student, try to make $1. Wanna live life like I'm on vacation. Gotta get those good vibrations.
আৰু বন্ধু বান্ধৱীসকল আমি আহি পালোঁ আমাৰ বিজিতাৰ ঘৰলৈকে আৰু ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰিছোঁ আৰু আপোনালোকে যদি চেনেলটোলৈকে নতুনকৈ আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব এতিয়া একদম মানে টোপনি লাগি আহিছে বদিনাকে অলপমান যাই পেলাই ৰেষ্ট লওক আৰু আজিলৈ ভিডিঅ'টো আকৌ কৈছোঁ ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে নতুনকৈ আহিছে যদি লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব তেনেহ'লে বাই বাই নতুন এটা ভিডিঅ'তে আপোনালোকক আকৌ লগ পাম